নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল ইয়াতে আসাম পলিটেকনিক এডমিশনৰ নোটিফিকেশন ৰিলিজ হৈ গৈছে অলৰেডি। সো আপুনি যদি পলিটেকনিকত এডমিশন ল'ব বিচাৰি আছে, ঠিক আছে, বা ল'ম বুলি ভাবি আছে আৰু আপুনি এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, এতিয়াও ৰিজাল্টটো ৰিলিজ হোৱা নাই, ডিক্লেয়াৰ হোৱা নাই। সো আপুনি এপ্লাই কৰিব পাৰিবনে নাই, আৰু আপোনাৰ কি কি এলিজিবিলিটি লাগে, এজ লিমিট কিমান লাগে, এপ্লিকেশ্যন ফি কিমান লাগে, আৰু কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া হেক হ'ব অনলাইন এপ্লিকেশ্যন, এইবোৰ সকলো ধৰণৰ প্ৰশ্নবোৰ আপোনালোকক এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো সম্পূৰ্ণ চাব। সো যদি আপুনি মেট্ৰিক পৰীক্ষা এবাৰ দিছে, এতিয়াও ৰিজাল্ট পোৱা নাই, সো আপুনি তথাপি এপ্লাই কৰিব পাৰিব, ঠিক আছে। সো ইয়াতে আপোনাৰ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব, ইয়াতে ষ্টাৰ্ট হ'ব আপোনাৰ 10 এপ্ৰিল তাৰিখৰ পৰা। সো 10 এপ্ৰিল তাৰিখে আপোনালোকে অনলাইন এপ্লাই এন্ট্ৰেন্স এক্সামৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল ইয়াতে যদি আপুনি অসমত যিকোনো পলিটেকনিক কলেজত আপুনি যদি এডমিশ্যন ল'ব বিচাৰে, আপুনি এইটো এন্ট্ৰেন্স এক্সাম দিবই লাগিব। এইটো এন্ট্ৰেন্স নিদিয়াকৈ আপোনালোকে কোনো পলিটেকনিক কলেজত এডমিশ্যন নাপায়। সো আপোনালোকে এইটো এপ্লাই কৰিবলৈ নাপাহৰিব, নহ'লে বিগ এটা অপৰচুনিটি মিছ কৰিব, ঠিক আছে। সো ইয়াতে আপোনাৰ 10 এপ্ৰিল তাৰিখে আৰম্ভ হ'ব আৰু 5 মে তাৰিখে অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট, ঠিক আছে, 5 মে তাৰিখে। সো ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব, আপোনালোকে কোনো পধ্যে ইয়াতে অফলাইন কৰিব নোৱাৰে। সো আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ SSLC পাছ হ'ব লাগিব বা SSLC এপেয়াৰ, ঠিক আছে, আপুনি যদি SSLC দিছে। সো ইয়াতে আপোনাৰ কি কি কোৰ্চ থাকে ইয়াতে আপোনালোকে গম পায়। পলিটেকনিকত বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কোৰ্চেছ থাকে, য'ত আপোনাৰ অফিচিয়েল নোটিফিকেশ্যনটো চালে বা অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰে এই বিষয়ে, ঠিক আছে, ডিটেইলত চাব পাৰে। সো এক্সামটোক কি বুলি কোৱা হয়, এক্সামটোক পেট এক্সাম বুলি কোৱা হয়, ঠিক আছে, অৰ্থাৎ পলিটেকনিক এডমিশ্যন টেষ্ট এক্সাম, ঠিক আছে। সো ইয়াতে পেড এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। সো ইয়াতে বন্ধুসকল ইয়াতে আপোনাৰ এক্সামটো কেতিয়া হ'ব, এক্সামটো 11 জুন, 18 জুন নাইবা 25 জুন, ঠিক আছে, এইটো তাৰিখত আপোনাৰ এক্সামটো হ'ব। ডেটটো ফিক্স নহয় যদিও আপোনাক 3টা ডেট দিয়া হৈছে, 3টাৰ এটা ডেটত আপোনাৰ এক্সামটো অনুষ্ঠিত হ'ব। সো ফ্ৰেণ্ডছ ইয়াতে আপোনাৰ এপ্লিকেশ্যন ফি মই অলৰেডি জনাইছোঁ, 500 টকা আপোনাৰ দিব লাগিব। ইয়াতে সকলো কাষ্ট কেটেগৰীৰ বাবে ইয়াতে 500 টকা আপোনাৰ এপ্লিকেশ্যন ফি দিব লাগিব, ঠিক আছে। সো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি যদি SSLC পাছ কৰিছে, আপুনি যদি জেনেৰেল হয়, জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনাৰ 40% মিনিমাম মাৰ্কছ থাকিব লাগিব। লগতে ছায়েন্স আৰু মেথছ এই দুটা ছাবজেক্ট আপোনাৰ কম্পালচাৰী হিচাপে থাকিব লাগিব, ঠিক আছে। সো ইয়াতে আপুনি যদি SC আৰু ST কেটেগৰী বিলং কৰে, তেনেহ'লে আপোনাৰ মিনিমাম মাৰ্কছ 35% হ'লে হ'ব, ঠিক আছে। সো ইয়াতে এজ লিমিট, আপাৰ এজ লিমিট বন্ধুসকল, আপাৰ এজ লিমিট আপোনাৰ জেনেৰেল আৰু OBC কাষ্টৰ বাবে 20 বছৰ 6 মাহ। যদি আপোনাৰ 20 বছৰ 6 মাহৰ তলত আছে আপোনাৰ এজটো, এজ অফ ডিচেম্বৰ 31, ঠিক আছে, আপুনি ডিচেম্বৰ 31 কাট অফ হিচাপে ল'ব। এইটো ডেট হিচাপে আপোনাৰ যদি 20 বছৰ 6 মাহৰ তলত আছে এজটো, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি SC ST কেটেগৰী বিলং কৰে, তেনেহ'লে আপোনাৰ 23 বছৰ 6 মাহ হ'লেও হ'ব। অৰ্থাৎ ইয়াতে আপোনাৰ 2 বছৰ এজ ৰিলেক্সেশ্যন, আপাৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে, ঠিক আছে। সো কেনেকৈ এপ্লাই কৰিব, সো বন্ধুসকল ইয়াতে এতিয়া অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই যদিও ইয়াতে আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰিব। সো এটা কথা কৈ দিওঁ, এইটো ৱেবছাইটৰ লিংক আমাৰ ডিছক্ৰিপশ্যনৰ ভিডিঅ'ত দিয়া আছে, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰিলে এইটো পেজ আপোনাৰ অ'পেন হৈ যাব, ঠিক আছে। ইয়াতে সকলোবোৰ আপোনালোকে চাব পাৰিব। সো তলত স্ক্ৰল ডাউন কৰিব, তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে ইম্পৰ্টেণ্ট লিংকছ, ইম্পৰ্টেণ্ট ডেটছ আপোনালোকে চাব পাৰিব। কোনটো ডেটত আৰম্ভ, কোনটো ডেটত শেষ হ'ব আপোনাৰ অনলাইন এপ্লাই, এডমিট কাৰ্ড কেতিয়া দিব, এক্সাম কেতিয়া। সো এইবোৰ চাই ল'ব ইয়াতে। তাৰপিছত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত বন্ধুসকল আপোনাৰ ইয়াতে এপ্লাই লিংক বুলি লিখা আছে, ইয়াতে আপোনাৰ ডেট লিখা আছে, কিয়নো এতিয়াও অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। সো যেতিয়া ইয়াতে অনলাইন এপ্লাইটো আৰম্ভ হ'ব, তেতিয়া ইয়াতে ক্লিক হেয়াৰ বুলি লিখা আহিব, ঠিক আছে। ইয়াতে ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনাৰ যিখিনি ডিটেইলছ লাগে তাতে আপুনি ইনপুট কৰিব, তাৰপিছত আপোনাৰ পে'মেণ্টটো কৰিলে আপোনাৰ অনলাইন এপ্লাইটো হৈ যাব। এই বিষয়ে আমি সবিশেষ ষ্টেপ বাই ষ্টেপ ভিডিঅ' এখন বনাই দিম যেতিয়া আমাৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। সো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
সো অফিচিয়েল নোটিফিকেশনটো ইয়াৰ পৰা ডাউনলোড কৰি আপোনালোকে চাব পাৰিব লগতে ইউজাৰ মেনুৱেল অৰ্থাৎ গাইড যিখন হয় ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এতিয়াও ৰিলিজ হোৱা নাই অফিচিয়েল গাইডটো ঠিক আছে আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো ইয়াতে দিয়া আছে সো বন্ধুসকল আশা কৰিছোঁ এইখিনি ইনফৰমেশ্যন আপোনালোকক সহায় কৰিব আৰু এইখন এখন ৰিমাইণ্ডাৰ ভিডিঅ' কিয়নো বহুতে পাহৰি যায় যে আমি পলিটেকনিক এপ্লাই কৰিম বুলি ভাবি পিছত কেতিয়া গুচি যায় ডেটবোৰ সো তেওঁলোকে পাহৰি যায় ঠিক আছে সো ইয়াতে ৰিমাইণ্ডাৰ ভিডিঅ' আৰু যোনে যোনে আপোনাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকে হয়তো এপ্লাই কৰিম বুলি ভাবি আছে সো গম পাব কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব সো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব সো চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ'